আমি কৃষি বিজ্ঞান কেন্দ্ৰ হাউলিৰ পৰা অসম কৃষি বাণিজ্য আৰু তথা গ্ৰাম্য ৰূপায়ণ আঁচনি বুলি এটা প্ৰগ্ৰেম চলি আছে। এই প্ৰগ্ৰেমটোৰ সহায়ত আমি ইয়াত যিকেইজন ডেকা ল'ৰাই কৃষি কাৰ্যলৈ আগবাঢ়িছে তেওঁলোকক আমি মেকানিকেলি ট্ৰেন্সপ্লেণ্টেড ৰাইচ যিটো পদ্ধতি হয় সেই পদ্ধতিটোত তেওঁলোকক আমি প্ৰযুক্তিগত যিখিনি পৰামৰ্শ দিব লাগে সেই পৰামৰ্শখিনি আমি তেওঁলোকক দিছোঁ। প্ৰথম কথাটো হৈছে এই যিটো টেকন'লজি, এই টেকন'লজিটোৰ সহায়ত যথেষ্টখিনি আমাৰ লেবাৰ আমি ছেভ কৰিব পাৰোঁ। দ্বিতীয়তে আমাৰ সময় বহুত কম লাগে। আমি অতি সোনকালে এদিনত প্ৰায় 10-12 বিঘালৈকে আমি কেৱল এটা লেবাৰ লৈ পেলাই আমি ইয়াত ৰুব পাৰোঁ, যিটো প্ৰকৃতাৰ্থত আমাৰ ট্ৰেডিশ্যনেল পদ্ধতিত আমাৰ সেইটো হৈ নাপায়। গতিকে কেৱল সময়ে নহয় লগতে খৰচৰ ক্ষেত্ৰতো যথেষ্ট কম হৈ যায়। গতিকে ইয়াত উৎপাদনৰ ক্ষেত্ৰতো যথেষ্টখিনি বেছি পোৱা যায়, কাৰণ ইয়াত কঠীয়াটো কম দিনৰ কঠীয়া ৰোৱা হয় আৰু যিহেতু কঠীয়াটো কম দিনৰ হয় সেইকাৰণে তাৰ গ্ৰ'থ ভাল হয় আৰু কঠীয়াটো আচলতে আঘাত নাপায়। গতিকে মূলতঃ এই পদ্ধতিটোৰ সহায়ত আমি আশা কৰিছোঁ যাতে এই অঞ্চলটোত খুব ধুনীয়াকৈ খেতিটো হয় আৰু ভৱিষ্যতে যাতে তেওঁলোকে এই টেকন'লজিটো আকৌ বেলেগ অঞ্চললৈ প্ৰসাৰ কৰিব পাৰে।